হেল্ল' নমস্কাৰ আৰু এতিয়া ৰাতিপুৱাই সকলো কাম কৰি ঘৰৰ এতিয়া যাব ওলাইছোঁ আৰু আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ। হেল্ল' নমস্কাৰ, পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ওলাই আহিছোঁ ঘৰৰ পৰা, জাহাজ ঘাটত ৰখি আছোঁ। চাওক, জাহাজ আহি পোৱা নাই, আহি পোৱালৈকে ৰখি আছোঁ আৰু অলপ সোনকালে আহিলোঁ আজি। আৰু গৈ আছোঁ সেইটো পাৰলৈ, সেইটো পাৰে মানে ধনজিতক কেইটামান টেষ্ট কৰাব দিছে ডক্টৰে, 6টামান টেষ্ট, ব্লাড টেষ্ট, আৰু তাকে আজি লৈ গৈ আছোঁ আৰু চাই থাকিব। আৰু এতিয়া যাব ওলাইছোঁ ঘাটলৈকে, জাহাজ আহি পাইছে আৰু ইমান বতাহ, নদীৰ কিনাৰত ফুৰফুৰীয়া বতাহ, ভয় লাগি আছে। বতাহ ক'লে আজিকালি বহুত ভয় লাগে, কাৰণ ধনজিতৰ বতাহৰ পৰা দূৰতে ৰাখিব লাগে তাক, কিন্তু এতিয়া উপায় নাই, নিবতো লাগিব। আৰু গৈ আছোঁ নদীৰ কিনাৰত, পুৰা বতাহ দি আছে, গতিকে ভিডিঅ'টো চাব। আৰু এয়া আমি এতিয়া ঘাটলৈকে আহি পালোঁ, ঘাট পালোহি আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ, জাহাজ আহি আছে আৰু এইবোৰ চব সিপাৰে যাবৰ কাৰণে ৰখি আছে, বাইক, স্কুটি চব এনেকুৱা লাইন পাতি টিকেট লৈ লৈ এনেকুৱা মানে কি লাইন শাৰী শাৰীকৈ থিয় হৈ আছে লাইনত। আৰু এইটো চাইডে মানে মানুহবোৰ অহা যোৱাৰ কাৰণে এই চাইডত ৰাস্তা দিয়া হৈছে। আৰু আমি অনা নাই বাইকখন, আৰু বাইকত উঠা বন্ধই কৰিছোঁ তাৰ কাৰণে। ইফালে চাওক মানুহবোৰ এনে ফুৰি আছে, আৰু ইফালে চাওক আহি পালে এতিয়া জাহাজ পাবহি আৰু লাগিব জাহাজ ঘাটত, আৰু লাহেকৈ উঠিম আৰু এতিয়া জাহাজত। আৰু দেখুৱাই দিছোঁ আপোনালোকক, চাওক পৰিৱেশখিনি, নদীৰ কিনাৰত যি ফুৰফুৰীয়া বতাহ দি আছে আপোনালোকে শুনিবলৈ পাইছেই। গতিকে ঠাণ্ডা আছে, ৰ'দ তেনেকুৱা ইমান কাঢ়া ৰ'দ দিয়া নাই। আৰু গৈ আছোঁ এতিয়া তললৈকে নামি, আৰু এই ওপৰৰ চাইডে চাওক ৰৌপুৱে গৈ আছে আৰু দেখুৱাই দিছোঁ চাওক। আৰু এইয়া ইয়াত এতিয়া জাহাজত বহি লৈছোঁ আৰু চাৰিওফালৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাই দিছোঁ। মানুহবোৰ বহি লৈছে এনেকুৱা, আৰু এইজন মানুহ হৈছে জাহাজত মানে গান গায়, আৰু প্ৰায়ে দেখা পাই থাকোঁ এনেকৈ গান গাই থাকে, আৰু যোনে যি পাৰে পইচা দিব পাৰে, 10 টকা 20 টকা তেনেকুৱা। আৰু এয়া আমি দিছোঁ 10 টকা। আৰু এয়া দেউতাক আৰু পুতেক এতিয়া ছাইডতে বহি লৈছে, মই আছোঁ ছাইডত, আৰু ইফালৰ কিমান মানুহ চাওক, দেখুৱাই দিছোঁ আপোনালোকক। আৰু তাৰ জাহাজৰ পৰা নামি চিধা এতিয়া বাছত উঠিলোঁ, কাছাৰী ঘাটৰ পৰা চিধা আমি ৰাজগড়লৈকে যাম। তাতে অল ক্লিয়াৰ, তাতে মানে টেষ্টটো কৰাম, আৰু এক্সৰে কৰিব দিছে, আৰু ব্লাড টেষ্ট কেইটামান কৰিব দিছে। আৰু চাওক ধনজিতে আপোনালোকক বাই বাই কৰি আছে। আৰু পালোহি আমি বাছৰ পৰা নামি, চিধা এতিয়া গৈ আছোঁ টেষ্ট কৰাবৰ কাৰণে। আৰু ভয়ো লাগি আছে খুব, কাৰণ ধনজিতে ব্লাড ল'ব দিবনে নিদিয়ে, বহুত টেনশ্যন হৈ আছে লগতে। আৰু টেষ্ট মানে কি ক'ম, আৰু বহুত বেয়াও লাগি আছে, ইমান কম বয়সতে এইবোৰ কৰিব লগা হৈ আছে, কিন্তু উপায় নাই, ইমান মানে সঘনাই চৰ্দি লাগি থাকে তাৰ। সেই গতিকে ভিতৰত যদি কিবা হৈও আছে, এই টেষ্টকেইটা কৰালে মানে গম পাম। সেই গতিকে আৰু চাই থকা নাই, আৰু প্ৰায় সঘনে মাহিপতি তাৰ চৰ্দি, আৰু সেইকাৰণে ভাবিলোঁ এবাৰ টেষ্টটো কৰাই দিওঁ। গতিকে লৈ আহিছোঁ এবাৰ, চাওক আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে ৰিচেপশ্যন, আৰু শুই গ'ল কোলাতে চাওঁতে বাছত আহোঁতে। আৰু পে'মেণ্টটো কৰিলোঁ আমি, পে'মেণ্ট কৰাৰ পিছত চিধা আমাক ভিতৰৰ ফালে যাব দিছে। ভিতৰত আহিলোঁ, আৰু চাওক কি ধুনীয়া মাছ, এইবোৰ মাছ আছে একুৰিয়ামত থৈ দিছে তেনেকৈ, আৰু ইমান সৰু সৰু, ইমান ধুনীয়া দেখিবলৈ, খুবেই ভাল লাগিছে। আৰু মই তাকে ভাবিলোঁ এটা ভিডিঅ'কে কৰোঁ, আৰু আপোনালোককো দেখুৱাইছোঁ। ইফালে ছাইডত বহি আছোঁ, অলপ সময় লাগিব বুলি কৈছে। প্ৰথমে এক্সৰেখিনি কৰি ল'ব দিছে, কাৰণ ব্লাড ল'লেতো খুব কান্দিব, সেই গতিকে প্ৰথমে এক্সৰেটো কৰাই লওঁ, আৰু অলপ ৰখিব লাগিব, বহুত পেচেণ্ট আছে, সেই গতিকে অলপ ৰখি আছোঁ ইয়াতে। আৰু সাৰ পালে ধনজিতে, সাৰ পাই এতিয়া দেউতাকৰ লগত মাছ চাই আছে, আৰু খুব ভাল পাইছে। আমাৰো আছে একুৰিয়াম, কিন্তু আমি বহোৱা নাই, তাৰ কাৰণে বহোৱা নাই, কাৰণ গ্লাছৰ হয় যিহেতু, কেতিয়াবা মাৰি দিব। আৰু এয়া চাওক, এইফালে এক্সৰে ৰুমত সোমালোঁ, আৰু এতিয়া কাপোৰ খুলি দিছে, তাক তেনেকৈ শুৱাই দিব, ইয়াতে শুৱাই দি এক্সৰেটো কৰোৱা হ'ল। আৰু কৰাই চিধা এতিয়া বাহিৰলৈকে আহিলোঁ, আৰু এটা চাইডে এইবোৰ ডাঙৰ ডাঙৰ মাছ থৈ দিছে একুৰিয়ামত, আৰু ওপৰত ৱাল টিভি থৈ দিছে।
আৰু দেখুৱাই দিছোঁ আপোনালোকক চাৰিওফালৰ পৰিৱেশখিনি চাওক কিমান ধুনীয়া মাছ এইবোৰ কালাৰিং আৰু ধনজিতে দেখি খুব ভাল পাইছে আৰু খুবেই ভাল পাইছে সেই গতিকে তাক চাব দি আছোঁ এইবোৰ আৰু চাওক আপোনালোককো দেখুৱাই দিছোঁ ইমান ধুনীয়াকৈ ইয়াতে ৰাখিছে ইহঁতে আৰু চাওক কি ধুনীয়া লাগিছে দেখিবলৈ আৰু ছাইডৰ পৰিৱেশখিনিও আপোনালোকক দেখুৱাই দিছোঁ লগতে আৰু এয়া এতিয়া দেউতাকৰ লগত খেলি আছে আৰু এতিয়া ইয়াৰ পিছত হ'ব ব্লাড টেষ্টটো হ'ব ব্লাড ল'ব আৰু বহুত ভয়ো লাগি আছে কি হয় কি নহয় গতিকে অকণমান সময় তাক তেনেকৈ খেলিব দিছোঁ ইয়াতে আৰু এইটো চাইডে চাওক ইয়াতে ব্লাডবোৰ লোৱা হয় আৰু এনেকুৱা 1-2 নম্বৰ এনেকুৱা ইয়াতে ব্লাড লোৱা হয় সংগ্ৰহ কৰা হয় ব্লাড আৰু ব্লাড লোৱাৰ পিছত এতিয়া ভিতৰত কাপোৰ নিপিন্ধে বহুত কান্দিছে বহুতেই কান্দিছে মানে 4জন ধৰিব লগা হৈছে হাতত 3জন আৰু ভৰিত আৰু এই চাইডে চাওক চিধা কান্দি কান্দি তত পোৱা নাই বাহিৰলৈকে ওলাই আহি আমি ভাবিলোঁ কিবা এটা খাই লওঁ সেই গতিকে এতিয়া খাবৰ কাৰণে বহিলোঁ ফুটপাথতে বহি গৈছোঁ আৰু ওচৰতে আৰু বাহিৰত ক'ত যাম বেছি ঘূৰি ফুৰিবও নোৱাৰোঁ আৰু ভাবিলোঁ কিবা এটা কিনিয়ে দিওঁ ইমান বেয়া লাগিছে যে এনেকৈ ব্লাড লোৱা দেখোঁতে মানে বহুত কান্দিছে বহুত কিবা এটা খেলা বস্তু দিওঁ বুলি ভাবিলোঁ আৰু ছাইডতে শ্বপিং মল এটা দেখিছোঁ ৰিলায়েন্সৰ সেই গতিকে ইয়াতে সোমালোঁ আৰু এতিয়া চিধা ওপৰলৈকে গৈ আছোঁ আৰু তলৰ পৰিৱেশখিনি আপোনালোকক দেখুৱাই দিছোঁ চাওক কিমান গাড়ী চলি আছে এই ওপৰত আছে চাগে বেবীৰ বস্তু আৰু এইফালে চাওক 3rd ফ্ল'ৰত আহি পালোঁ আমি আৰু ওপৰত আহি এইখিনি পালোঁ খেলা বস্তু বেছি খেলা বস্তু নাই ৰখা ইয়াতে কাৰণ এইবোৰ মানে কি নতুনকৈ বনাইহে আছে শ্বপিং মলটো আধা কাম বাকী আছে আৰু চাগে বস্তু বেছি সোমোৱা নাই তথাপিও বহুত আছে বস্তু বেবীৰ খেলাৰ কাৰণে এইখিনি আছে মানে এই যিখিনি এইবোৰ আপোনালোকক দেখুৱাই আছোঁ এইবোৰে আছে ব্লক এইবোৰ এইটো মই দিলোঁ এটা লয় কাৰণ ঘৰত এনে থাকেতো সৰুতে দিছিলোঁ সৰুতে ইমান বুজি পোৱা নাছিলে বনাব নাজানে ব্লকবোৰ খেলিবও নাজানে আৰু এতিয়া অকণমান ডাঙৰ হৈছে এতিয়া পাৰা হৈছে সেই গতিকে দিলোঁ আৰু আগৰবোৰতো হেৰালেই কোনো কথা নাই এবাৰ দিছোঁ আৰু নতুনকৈ আৰু বেলেগ সেনেকুৱা একো ভাল খেলা বস্তু দেখা নাই আৰু চাইডত চাওক এইবোৰ কাপোৰ আৰু বহুত খালী খালী হৈ আছে বস্তু আৰু বহুত সোমাব চাগে নতুনকৈ যিহেতু খুলিছে আৰু কাম চলি আছে ইয়াতে আৰু চাওক এইফালে ধনজিতে খেলা বস্তুটো পাই খুব ভাল পাইছে হেল্ল' আৰু আহি পালোঁ এতিয়া ৰাতিয়ে হ'ল 6:30 বাজিছে আৰু আজিকালি সোনকালেই আন্ধাৰ হয় সকলোৱে গমেই পায় ঠাণ্ডাৰ দিনটোত আৰু আজি ধনজিতৰ টেষ্টকেইটা ডক্টৰে 6টা দিছিলে আৰু আমাৰ ফালৰ পৰা 2টা ব্লাড গ্ৰুপ আৰু চুগাৰ টেষ্টটো আমি 2টা দিছোঁ আৰু ডক্টৰে দিছিলে 6টা টোটেল হৈছে 8টা আৰু কাইলৈকে মানে ডক্টৰৰ ওচৰত যাম ডক্টৰৰ ওচৰত গৈ ৰিপৰ্টকেইটা দেখুৱাই দিম তাৰপিছত তেওঁ ক'ব আমাক কি হৈছে কি হোৱা নাই আৰু ভগৱানৰ ওচৰত সেই প্ৰাৰ্থনা যাতে একো ডাঙৰ বেমাৰ নহওক আৰু টেষ্টত পইচা গৈছে যদিও গ'লেও যাওক কিন্তু বেমাৰ যাতে হ'ব নালাগে ডাঙৰ বেমাৰ সৰু সুৰা বেমাৰত দৰৱ খাই যাতে সোনকালে ভাল পায় সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা আৰু আপোনালোকেও অলপ আশীৰ্বাদ কৰি দিবচোন যাতে মোৰ ল'ৰাটো সোনকালে সুস্থ হৈ উঠে আৰু এয়া চাওক খেলি আছে এতিয়া কি কৰিছা কি বনাই আছা তুমি অপো গাড়ী
খেলা বস্তু আনি দিছোঁ আৰু সেনেকৈ খেলি আছে আৰু বহুত বস্তু আগতে কিনি দিয়া হৈছিলে চব হেৰাই দিয়ে পেলাই দিয়ে ইফালে সিফালে আৰু তেন্তে আজিলৈ ইমানেই আছিলে ভিডিঅ'টো বাই বাই আৰু লগ পাম নেক্সট এটা ভিডিঅ'লৈ আপোনালোক গতিকে বাই বাই